Hello everyone, স্বাগতম জনাইছো মোৰ আন এটা নতুন ভিডিঅ লৈ আৰু এটা বাজিছে প্ৰায় 10:30 আৰু যোৱাকালি পুৱা ৰাতি মই আহি পাইছো ডিব্ৰুগড়ৰ পৰা মানে ৱাপাৰ আছাম গৈছিলো নহয় গোটেই কেইটাই তো আজি আৰু নোহোৱাকে ডাইৰেক্ট আহি আছো নলবাৰী কাৰণ আমাৰ কাৰণে হৈছে আজি এটা বিশেষ দিন মানে ডিম্পুৱে আজি এখন নতুন দোকান ল'ব আৰু এইফালে আছে আমাৰ মিনাল দা এইফালে আছে জেমছে হৈছে আমাৰ ড্ৰাইভাৰ এইফালে হৈছে তোমাৰ পিএ আৰু মই ইয়াত পুৰা বহি আছো একদম ৰাজাৰ নিচিনা কি ফৰি দাগে উলিয়াব দইলে হলাম ৰাজা নিচিনা বহি আছো পিছত কোনি বহে দইলি মাৰি দিম পিছত বহে সদায় ৰাজাই আগত বহে পিয়ে তুই দৰমহা হোৱা নাই যি মোৰ আৰু মামায়ো পিছতে বহে আপুনি আগত বহি আছে পিয়ে আৰু এইফালে জেমছটো ড্ৰাইভাৰে আমাৰ জেমছে ৰাইডতো ড্ৰাইভাৰ গাড়ীতো ড্ৰাইভাৰ সকলে ড্ৰাইভাৰে তেনেকুৱা তো এতিয়া গৈ আছো ডাইৰেক্ট নলবাৰী ডিম্পুৰ নতুন দোকান লঞ্চৰ কাৰণে মনটো অলপমান ভালো লাগি আছে লগৰ ল'ৰাই দোকান দিব আমি ইয়াৰ এনে সুখী আৰু মিনাল আপোনাৰ চুলিৰ পুৰা একদম উখি কিয় বৈ মালিচ চালিচ কৰি নেদে মাথা নো দিস ইজ ওয়েদাৰৰ কাৰণে যাতে উখি নহয় দেই এটা বতৰটো এনে আজি চবৰে মাথা দুখী হয় এটা তোমাৰ নাই কিছুমানৰ হয় মোৰ হয়ে মাজে মাজে এইটো আজিকালি বৈ কিজানি মাথা মালিচ কৰি নেদে উখিহে হৈছে বাপ্পা অ জানি কিবা বহু বেলেগে ইয়াক আৰু বিয়া কৰা মানুহৰ কথা বাদ দিয়ক আৰু মই ৰাতি যিহেতু ট্ৰেভেল কৰি আছো একো খোৱাও নাই অলপ ভোকো লাগছি ৰ'ব এতিয়া যোৱাৰ আগত কিবা এটা খাইলো ৰ'ব মানে ঘৰতো একো খাই অহা নাছিলো আৰু এইফালে আছে এখন লক্ষী কেবিন ইয়াতে গৈ পেলাই কিবা এটা খাইলো আৰু এইফালে লৈ ললো চিংৰা আৰু পিঁয়াজ আৰু এইফালে জেমছে লৈ ললে পৰঠা আৰু মিনাল দাই ললে এটা সৰু গল্লা মানে বিয়া কৰা মানুহ না সেয়ে আৰু তো এতিয়া খাই লৈ পেলাই ওলাই আহিলো আৰু এতিয়া যাত্ৰা আৰম্ভ হ'ব আমাৰ নলবাৰীলৈকে অ ভাই জেমছ ভাই যোৱা আও অ একলা গাড়ীখনৰ কিবা ওলাই বস্তু ভাই কি নাপে দেখবা একলা কি ওলাই বস্তু গৰিব মানুহ না হাও এখানো নাইছো তাচ্ছল্য অচ্ছা লৈ তাচ্ছল্য অচ্ছা মই কৰা নাই একলা বস্তু নাই কোন গিলা নালগে একলা আমাক কি কৰি কি কম গাইস সব গরিব ইউটিউবার বিলাক রিচ বুলি ভাবে কিন্তু হৈছে গরিব তো এতিয়া দোকানখন কিহৰ দোকান কি দোকান কৈ আছো দোকানখনৰ নাম হৈছে ৰুম এডিটৰ্স মানে ৰুমত যে ষ্টিকাৰ বিলাক লগাই তেনেকুৱা ধৰণৰ এখন দোকান মানে হ'ব আৰু এই কি একৰে থাকা কা হৈছি বিয়া কৰা মানুহৰ কাছা নহয় এলা তো এতিয়া ফাৰ্ষ্ট আমি গৈলো ডিম্পুহঁতৰ তাত কাৰণ ডিম্পু বোলে ঘৰতে আছে দোকানলৈকে যোৱাই নাই ডিম্পুক লৈ পেলাই একেলগে যাম দোকানখনত আৰু বহুত মানুহ মানে মাতা নাই এইবাৰ গোটেইকেইটা আমাৰ লগৰ কেইটা মিলি পেলাই অপেনিং কৰি দিম আৰু তেনেকুৱা তো এতিয়া গাড়ীখন সেইপিনে থৈ পেলাই আহি আছো খোজকাঢ়ি আৰু এইটো ৰাস্তাৰে গাড়ীখন অনাটো অলপমান ঘূৰা মিলত অলপমান অসুবিধা হয় আৰু এইটো হৈছে ডিম্পুৰ ঘৰ তো সি বা ঘৰত আছে না নাই থাকো বুলি কৈ ওলাই যায় না ৰিক্স নাই ইয়াৰ অলপমান কিবা হেন মানুহ খোলা আছে এইফালে আছে আমাৰ ছাৰ ভালে আছে টোপনি হৈছে না ফাৰ্ষ্ট এইটো কথা কওক তো ভাই দোকানখন কি ধৰণৰ দোকান হ'ব নো কিবা অলপমান আভাস দিবি নেকি ৰাইজক দোকান নহয় দোকান কাক কয় দোকান কৈ এটা বস্তু এই লেপটপটো মই 1 লাখ টকাত কিনি আনি 1,20,000 বেচা 20,000 টকাটো মোৰ লাভ এইটো হৈছে দোকান কিন্তু আমাৰ এখন দোকান নহয় আমি ছাৰ্ভিচ কেনেকুৱা ধৰণৰ যেনেকৈ মই ভিডিঅ' এডিট কৰোঁ তেনেকৈ ৰুমটো আমি এডিট কৰি দিম মানে ৰুম এডিটৰ্স তাৰমানে ৰুমৰ এই ধৰ যিবিলাক ষ্টিকাৰ থাকে সেইবিলাক এভেইলেবল থাকিব স্পেচিয়েলি ৱালপেপাৰ পিছত গেলি আৰু ৰুমটো যি লাগে ৰুম এটা ডেক'ৰেশ্যন কৰাৰ কাৰণে যি আইটেম লাগে কিছুমান ধৰ কিবা মুখখনে আলে থ'ব কিছুমানে ঘড়ীটোৱে থ'ব কিছুমান তো এইবিলাক হ'ব প্ৰথমতে আমি ৱালপেপাৰৰ পৰা আৰম্ভ কৰিম মিনাল্লা আমি দুটা এনে এটা বিজনেছ আৰম্ভ কৰিব পাৰোঁ নেকি যি বিয়া পাতলি কি সামগ্ৰী লাগে ধৰক আপোনাৰ বিয়া হৈছে সেইটো বিজনেছ বিয়া পাতলি কি সামগ্ৰী লাগে সামগ্ৰী মানে ধৰক এই চূণ লাগব তামোল লাগব বামুণক কি লাগে হেনে পাৰি বিয়া পাতা আপোনাৰ এক্সপিৰিয়েঞ্চ আছে পাৰি না পাৰি পৃথিৱীত নৰা বস্তু একো নহয় আপুনি তাতে মেনেজাৰ কাৰণ কিয় আমি সদায় বিয়া পতা মানুহবিলাকক এইবিলাকত মেনেজাৰ ৰাখোঁ সদায় বিয়া পতা মানুহক সদায় মানে আপুনি বিয়া পাতিছে না সদায় পাতা তো এতিয়া ডিম্পুৰ ঘৰৰ পৰা ওলাই আহিলো গোটেই সৈন্য সামন্ত লৈ পেলাই এতিয়া গৈ আছো ৰুম এডিটৰ্স মানে সৈন্য সামন্ত এইবিলাক চব ভাইটা গাড়ী চাবি আছে না তো আহি পেলাই গাড়ীত বহি ললো আৰু ডিম্পুই গ'ল আগৰ গাড়ীখনত আৰু আমি তিনিটাই যি তিনিটা মৰণ আহিছিলো সেই তিনিটা এইখন গাড়ীত বহি ললো এতিয়া গৈ আছো ডাইৰেক্ট ৰুম এডিটৰ্স মানে সেইখন দোকানলৈকে চলো আৰু এইফালে এইখন আহি পালো ৰুম এডিটৰ্স আৰু দোকানখন হৈছে ফাৰ্ষ্ট ফ্ল'ৰত তো ওপৰলৈকে যাওঁ ৰ'ব যা আৰু ভালকে এড্ৰেছটো দি আছো ৰ'ব কোনখিনিত আছে দোকানখন ফাৰ্ষ্ট ওপৰলৈকে যাই লওঁ বহুত ভাল লাগে
আৰু এইখনে হৈছে দোকানখন এইখন বৰ্তমান অপেনিং হোৱা নাই বাৰু আপোনালোকক দেখাই দিছোঁ এইবিলাক চাওক আৰু এইফালে খুৰীয়ে ঠগিৰ ব্যৱস্থা কৰি আছে আৰু চাওক গোটেইবিলাক লগৰবিলাক আহিছে আৰু বেলুন চেলুনো ফিকং ৰ'ব আৰু এইফালে আপোনালোকক যেনেকুৱা ধৰণৰ প্ৰিণ্টিং লাগে বা নিজৰ ফটো লাগে চববিলাক নিজৰ মতে কাষ্টমাইজ কৰি ল'ব পাৰিব আৰু এইফালে চাওক বেছি দামো নহয় এইখনত 1399 মানে এইখিনি অলপমান ভাল কোৱালিটিৰ ইয়াতকৈ কম কোৱালিটিৰো আছে 299 টকাটো পাব তো এতিয়া গোটেইকেইটাই বহি পেলাই তলত বেলুন ফিকি আছোঁ ৰ'ব যিহেতু নতুন দোকানৰ অপেনিং অলপমান বেলুন চেলুন চাইডৰ ফালে অমলে দিলে ভাল লাগিব আৰু এইফালে চাওক গোটেইকেইটা বেলুন ফুইকত ব্যস্ত বাপৰে বাপ আৰু এইফালে চাওক গোটেই বেলুন ফুইক হৈ গ'ল বাপৰে বাপ ৱালপেপাৰতকৈ বেলুনে বেছি হৈ গৈছে তো দোকানৰ কাষত এইটো এটা খালী ৰুম আছে আৰু এই খালী ৰুমটোত ভাবিছোঁ মিন্ময় দা আৰু মই ইয়াতে এটা বিজনেছ ষ্টাৰ্ট কৰিম নাই প্ৰাঞ্জল দাই নকৰে বাৰু আমি দুটা কৰিম আৰু প্ৰাঞ্জল দাই যদি কৰোঁ খোজে তেতিয়াহ'লে এটা লগত তেনে দিম দিয়ক আপোনাক আমাৰ বিজনেছটো আমি কণী কিনি আনিম কণী কিনি আনি বইল কৰিম 7 টকাত কিনিম বইল কৰি 5 টকাত বেচিম 10 টকাত বেছি 5 টকাত বেছি বিজনেছ পলিচি সেনে এনেকৈ উল্টা পাল্টাকৈ কিবা এটা ভাবি আছোঁ ৰ'ব ইয়াতে কিবা এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰোঁ অঞ্চল দা আপোনাক এটা মই চিৰিয়াছ কুৱেশ্যন সোধোঁ আপুনি বিয়া কৰাৰ পিছত মানুহটো চেঞ্জ কিয় হৈছে ধৰক ফোন কৰিলে যে কয় আপুনি কল কৰি থকা ব্যক্তিজন বৰ্তমান টিভিৰ লগত ব্যস্ত আছে এনকে যে কয় কিহৰ কাৰণে কিহৰ কাৰণে এটাই বকি আছে একো চেঞ্জ নাই মানুহটো পুৰা ট'টেলি চেঞ্জ একো চেঞ্জ নাই তো প্ৰাঞ্জল দা দোকান প্ৰায় এতিয়া আৰম্ভ হ'বই আহি যাওক এই চাওক ৱেলকাম টু ৰুম এডিটৰ্ছ উই আৰ অ'পেন প্লিজ কাম ইন আৰু তলত নাম্বাৰো দিয়া আছে তো এতিয়া ৰুমৰ গোটেইবিলাক ছেট আপ কৰি লোৱা হ'ল পুৰা বেলুন চেলুন সজাই দিয়া হ'ল এতিয়া ফিটা কাটিব লাগে এতিয়া পুৰা ফিটা চিঠা লগাই লোৱা হ'ল এতিয়া গোটেইকেইটাই মিলি পেলাই আমি ফিটা কাটিম এতিয়া ফাৰ্ষ্ট ফিটা কটা প্ৰথাটো আৰম্ভ হ'ব আৰু তেনেকুৱা কোনো স্পেচিয়েল মানুহ নাই আমাৰ ফিটা কটা তো সকলোৱে অলপ অলপ কাটিম তো মই এইখিনি কাটিলোঁ কিছুমানে আহি আৰু হেৰি কাটিম অলপ বেছি কাটিম আৰু কোনবাই মোৰ অলপ এৰি ভাগে না মোৰ অলপ তই কামৰাবি দে দাঁতে দি এইফালে ময়ো কাটো অলপ অলপ আস্তে সেৱা কৰি পেলাই অলপমান উৰুলি চুৰুলি দি লওঁ আৰু দোকানখনৰ ফাৰ্ষ্ট উদ্বোধন বুলি এটা কেকো সৰুকৈ কাটি দিয়া হ'ল দক আৰু ভাই এই দোকানখনৰ লোকেশ্যনটো কৈ দি ই কৌশিকে ভালকৈ জানি আজিকালি কুৰিয়াৰত কাম কৰে না দে কওঁ মই কোৰিয়াৰত কাম নকৰোঁ বাৰু কওঁ ডেটা ছাৰ্ভিচ যিটো পেট্ৰল পাম্প আছে চক বজাৰত পেট্ৰল পাম্পটোৰ একদম লগতে এখন টায়াৰৰ দোকান আছে আপোনালোকে চবে চিনি পাব তাতে ফাৰ্ষ্ট ফ্ল'ৰটো আহিব আৰু ডেছক্ৰিপশ্যনত নাম্বাৰ থাকিবই কোনোবাক লাগে যদি অনলাইনো আপোনালোকে অৰ্ডাৰ কৰিব পাৰে তোৰ নাম্বাৰটো দি দিম মোৰ নাম্বাৰ নহয় ইয়াৰে নাম্বাৰ আছে এই নাম্বাৰটোত আপুনি ৰুমৰ চাইজ দিব আমাক তাৰপিছত কোনটো লাগে কেতিয়াৰ লগত চিলেক্ট কৰি দিব আৰু সেই হিচাপে আমাৰ ল'ৰা যাই পেলাই মাৰি দি আহিব কিন্তু এটা কথা দিয়ক পুটিং নকৰাকৈ ৱালপেপাৰ মাৰিব পৰা চিষ্টেম নাই পুটিং কৰি ল'ব এটা ৰুমত গোটেইখনতো ৱালপেপাৰ লগাব নালাগে দুখনমানতো কালাৰে থাকিব এখন দুখন ৱালপেপাৰ লগাই পুটিংটো মাৰা হোৱাৰ পাছতে আমাক কণ্টেক্ট কৰিব কিছুমানে মানে প্লাষ্টাৰৰ পাছতে কৰে প্লাষ্টাৰৰ পাছতে সম্ভৱ নহয় পুটিংটো লাগবই মানে ৱালপেপাৰৰ কাৰণে তো দোকানৰ পৰা আমি গোটেইকেইটা ওলাই আহিলোঁ ডিম্পু ঘৰত গ'ল আমাৰো দেৰি হৈ গ'ল কাৰণ প্ৰায় এতিয়া 3:30 বাজিলে ঘৰা ঘৰি যাব লাগে দেৰি হৈছে তো এইখিনি আছিল আজিৰ এটা সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই পেলাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব ধন্যবাদ বাই বাই